আজি 15 মে আৰু অহা 19 মেত বৰহাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া IPL খেলক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ আয়ুক্ত জয়ন্ত সাৰথী বৰাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ৰাইজৰ সুবিধাৰ্থে যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিব দিয়ে। 15 মে আৰু 19 মেত বিয়লি 3 বজাৰ পৰা নিশা 12 বজালৈকে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, GS ৰোড, BK কাকতি পথ, AK আজাদ ৰোড, কাহিলীপাৰা ৰোডকে ধৰি মহানগৰৰ কিছু পথত যান-বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে আৰ্যনগৰৰ পৰা লখৰালৈ যোৱা পথছোৱা ওৱান-ৱে কৰা হৈছে। উল্লেখযোগ্য যে খেল চাবলৈ যোৱা দৰ্শকে মানিবেগ আৰু মোবাইল ফোনৰ বাহিৰে কোনো সামগ্ৰী নিব নোৱাৰিব। প্ৰথমতে হৈছে যিটো আপোনাৰ নেশ্যনেল ট্ৰেইন NH27 যিটো আমাৰ গুৱাহাটী চিটি আণ্ডাৰত পৰে, সেই গোটেইটো ৰাস্তা আমি 15 তাৰিখ আৰু 19 তাৰিখৰ পৰা দুপৰীয়া 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকেল গুডছ মুভমেণ্ট আমি বন্ধ কৰাম। GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, FA ৰোড, ঢপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, AT ৰোড আৰু GNB ৰোড আৰু কাহিলীপাৰা, সেই অঞ্চলটোত সেই পাৰ্টিকুলাৰ ৰাস্তাটোত দুপৰীয়া 3:30 বজাৰ পৰা খেল শেষ নোহোৱালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ ভেহিকেল চলাচল কৰা আমি নিষেধাজ্ঞা আৰোপ কৰিছোঁ। তাৰোপৰি ছেকেণ্ড পইণ্টটো হৈছে AK আজাদ ৰোড, যিটো আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যায়, সেইটো ওৱান-ৱে হ'ব। জেনপাৰা আৰু বৰচাপাৰাৰ মাজৰ অঞ্চলটোত কোনো ধৰণৰ গাড়ী আমি ইয়াত চলাচল কৰিব নিদিম। কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোনৰ বাহিৰে কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰতলৈ প্ৰৱেশ কৰিব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল আমাৰ গেটসমূহ, যি আমাৰ 7খন আউটাৰ গেট আছে, গেটসমূহ D-3 খেল আৰম্ভ হোৱা 3 ঘণ্টাৰ আগতে